বিদ্যুৎ কর্মচারী চাকরি নিয়মীয়াকরণ করক। বিরোধী কৃষি আইন বাতিল করক। ইনকলাব জিন্দাবাদ। কেন্দ্রীয় হাতিয়ার রাজ্য বিদ্যুৎ বিতরণ ব্যবস্থা ব্যক্তিগতকরণ প্রক্রিয়া বন্ধ করক। কেন্দ্রীয় রাজ্য বিদ্যুৎ পরিকল্পনা করক। বিদ্যুৎ বাতিল করে পুরনো পেনশন আঁচনি বাহাল রাখক। সকল ঠিকাভিত্তিক অস্থায়ী বিদ্যুৎ কর্মচারী চাকরি নিয়মীয়াকরণ কৃষি আইন বাতিল করক। কৃষক বিরোধী কৃষি আইন বাতিল করক। ইনকলাব জিন্দাবাদ। ইনকলাব জিন্দাবাদ। আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত আমাৰ যি বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে দেশজুৰি আজি বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ধৰ্মঘট কাৰ্যসূচী আমি পালন কৰিছোঁ। কোঅৰ্ডিনেশ্যন কমিটি অফ ইলেক্ট্ৰিচিটি এমপ্লয়িজ ইঞ্জিনিয়াৰ্ছ এণ্ড পেঞ্চনাৰ্ছ অসমে উত্তৰ লখিমপুৰ মণ্ডলৰ হৈ আজি আমি উত্তৰ লখিমপুৰ বিদ্যুৎ চক্ৰত প্ৰাংগণত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমাৰ আজি দেশজুৰি আহ্বান জনোৱা যে বিদ্যুৎ খণ্ড যে ব্যক্তিগতকৰণৰ যি প্ৰক্ৰিয়া চৰকাৰে গ্ৰহণ কৰিছে, আমি সেই প্ৰক্ৰিয়া তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি বাতিল কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আমাৰ নৱপ্ৰজন্ম তথা আমাৰ ৰাইজ সুৰক্ষিত হ'বৰ কাৰণে আমি এই ব্যক্তিগত প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ। আৰু আজি পুৱা 6 বজাৰ পৰা কালিলৈ পুৱা 6 বজালৈকে আমাৰ সকলো কৰ্ম ইমাৰ্জেঞ্চি ডিউটি বেলেগ কথা, কিন্তু বাকী আমাৰ সকলো কাম কাজ আমাৰ কেছ কাউণ্টাৰে হওক বা ঘৰুৱা আমাৰ যি ইলেক্ট্ৰিকেল সমস্যা এইসমূহ আমি বাতিল কৰিছোঁ।